নমস্কাৰ বান্দৰঘাটি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ইয়াত সামৰণি অনুষ্ঠান পতা হৈছে। সদৌ অসম আদিবাসী মহিলা তৰফৰ পৰা আমি সেইটো সুযোগ পালোঁ যে আমি সেল্ফ ডিফেন্স শিকিব পাৰিছোঁ আৰু এই সেল্ফ ডিফেন্স শিকি আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেল্ফ ডিফেন্স কৰি আমি শিকিলোঁ যে কাকো ভয় কৰিব নালাগে। কেনেকৈ দেখাইছিলো ছাৰে এতিয়া এটেক কৰিব ভেনত সোমাব বিচাৰিছে হয় নাই, তুমি এনেকৈ কৰিছা ডাউন নাই হোৱা, তুমি হেণ্ড জেন্স ধৰিছা হয় নাই, তোমালোক বুজাইছিলে ন? তেনেহ'লে নিজৰ হেণ্ডটোক ধৰি এনেকৈ কৰি মাৰিব লাগে বুকুত। ধৰি আছিলে বুকুত ডাবল হেণ্ড গ্ৰেপ কৰিলে কেনেকৈ কৰিব লাগিব? মাৰিব লাগিব এনেকৈ এনেকুৱা ফ্ৰণ্ট কিক মাৰিব কৈছিলোঁ ন। কাটা মুভমেণ্ট 6 মাৰিবা। ৰেডি 1 2 3 4 5 6 position বুঝলে সিলে রোজ স্টাডি করলে মাইন্ড পাওয়ার হইলা, রোজ প্র্যাকটিস করলে ভরি আর হাত দুটোটা সমান চলালে, ভয় ভাবটা নাই থাকলে। ইসিলে সব কই আর্লি মর্নিং উঠবা কি নাই আরো ন ত্যাগ করলা হয়ে গেলে হাজারা কাম মারি দিলে साथ बैठ दर कामटा कर दिली पूरा कर ली। मैं इतना गौरव करो थी तो नहीं इतना समय टाके लेके जे फुलजिरा अर्ली मॉर्निंग उठते रहोगे ना आगे नहीं भाल उठते रहा ना उठते रहा इतना ठंडा में भी कष्ट करके आगे प्रैक्टिस करके तो नहीं जाते रहा, बहुत कष्ट करते रहा। वो कष्ट कर फल टाके रखबा भाल से और বাইরে सब मुके इतना समय हेरी हाकालन बहुत सुंदर से वेलकाम करके ভাল से ट्रेनिंग के सुविधा दिलेन और हमेशा आगे आही सपोर्ट देव जखने हाकाबेन ओखन देखा मैं एग्री आही और सपोर्ट इतना मैं बोल के मैं व्यक्तिगत नमस्कार ধন্যবাদ দিছো ছাৰক। আমাৰ মাজত উপস্থিত আছে আওপাৰ বাগজান আঞ্চলিকৰ সভানেত্ৰী বাইদেউ চিলা খুজুৰ ডাঙৰীয়ানী আৰু তেখেতে আজিৰ এই কাৰ্যসূচীটোক লৈ আমাৰ সেল্ফ ডিফেন্সৰ প্ৰশিক্ষণৰ সময়ত তেওঁ যি অৱদান আগবঢ়াইছে আৰু তেওঁৰ এইখিনি কৰ্মত যি অনুভৱ আজি সকলোৰে আগত ব্যক্ত কৰিবৰ বাবে মই অনুৰোধ জনাম। सम्मान के जोहार।